হেৰি আপোনাৰ কি হ'ল মন মাৰি আছে যে তোৰ কথা মতে মই টমটমখন বেছি দোকান দিলো হয় মানুহ এটা বাকি খাই মোৰ এতিয়া মাল কিনিবলৈকে পইচা নাইকিয়া হ'ল সেইটোৱে এতিয়া টেনচন হৈ আছে মোৰ বা কোন হেকি যেনিবা খৈ সিহঁতে বাকী খাবলৈ আমাৰ দোকানখনে পালে নে ব'লাচোন ব'লা তোমাৰ মুখখন চোকা নহয় তুমিহে উলিয়াব পাৰিবা পইচা সিহঁতৰ পৰা ব'লক পুলিচখন উলিয়াক গৈ ব'লক আহক বাকী খাওঁতে সিহঁতে লাজ নাপায় এতিয়া ক'বলৈ আহোঁতে সিহঁতৰ সন্মানহানি হ'ল হেৰা ইহঁতেও বাকী খাইছিলে বহুত ব'লক ব'লক আমাৰ দোকানত যে তহঁতৰ বাকী সবা আছে তহঁতে মাৰিব লাগে বুলি গম পাওঁ নে নাপাওঁ পুতেৰে কৈ দিবি বাকী কেইটা মাৰিবলৈ নহ'লে কথা বেয়া হৈ যাব কিন্তু হেৰা সেই কালি তুমি বকি থৈ আহিলা যে ৰাতিপুৱাৰ পৰা এটাও কাষ্টমাৰ নাই দোকানত বুজিছা কি যে কৰো মইনো কি জানো আপুনি কোৱা কাৰণেহে বকি থৈ আহিলোগৈ এতিয়ানো কি গছ পৰিছে সেই পাখৈ কিচিন লগত মোক চুপতি মাৰিবলৈ বাবু আহকচোন আহক আমাৰ দোকানলৈ মুখখন ইমান চোকা কোন আহিব তোৰ দোকানলৈ ৰ'বচোন হ'ব ক'লে যায় দোকানলৈ যায় নেকি আহকচোন আহক আমাৰ দোকানত অফাৰ চলি আছে আহক 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 আমাৰ দোকানত কেইটকা ৰেহাই আছে কৈ দিয়কচোন কৈ দিয়ক 50 পইচা ৰেহাই বেলেগৰ দোকানত আলুৰ দাম 20 টকা আমাৰ দোকানত 19.5 টকা এই আলক মোৰ 50 পইচাটো আজিকালি যদি 50 পইচা চলে